हेलो गाइज गुड मर्निंग आशा करूँ আপোনালোকৰ সবৰে ভালেই মোৰো ভাল আজি ভাবিলোঁ বিছনাৰ পৰা শুই উঠিয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ৰাতিয়ে ভাবিলোঁ মই কাইলৈ মানে মই কি কৰোঁ কি নকৰোঁ দেখাই যাম আপোনালোকক বুলি ভাবি আজি ভিডিঅ'টো ৰাতিপুৱা ষ্টাৰ্ট কৰিছোঁ ৰাতিপুৱা মানে এতিয়া মোৰ কাৰণেহে ৰাতিপুৱা দেই ইভাগে কিন্তু 10:30 বাজি গ'ল কাৰণ শুই উঠা আৰু অলপ মোৰ দেৰিয়ে হয় ভিডিঅ'টো এতিয়া স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক মই কি কৰোঁ কি নকৰোঁ সকলো আপোনালোকক টোটেলি দেখাই যাম দাঁত ঘঁহা পৰা ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো স্পিড মাৰিবও পৰা নাই এইপিনে ছাইডলৈ দাঁত এটা ওলাইছে ইমান বিষাইছে মুখ ধুই আহি গ'লোঁ এতিয়া মুখ ধুই মেলি হৈ গ'ল এতিয়া চাহ খাই লওঁ ইমান বতাহ মাৰিছে এতিয়া আহি আছোঁ বৌহঁতে পোৱালিটো আমাৰ ঘৰলৈ লৈ আহোঁগৈ যাবা হাঁহকেইটা কেনেকৈ মাতিছে আকৌ বোলে হাই কৰে হাই 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 হাহন চাৰা হাই কৰে হাই কৰে হাই হাই পোৱালিটোক আমাৰ ঘৰলৈ লৈ আহিলোঁ ইয়াৰ ঠাই অকল এইডোখৰতে হাই কৰে হাই কৰে হাই কৰে হাই কৰে মানে হাঁ মাৰি লাগিলে বুবু তাত 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 কৰে তাত 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 নকয় এতিয়া যেতিয়া তেতিয়া সি নকয় হাঁ মাৰি লাগিলে কেনেকৈ কয় তাত 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 হত মাৰ নামাৰে নহয় আইতাই ভাত খুৱাই আছে ঐ মামাম খালি খালি খাইছ নাই মামাম খাইছ নাই কি চুপ ময়ো ভাতটো খাই লওঁ চব কাম হৈ গ'ল এইবাৰ ৰিলছ বনাওঁগৈ ৰিলছ নাই আৰু ডাফত সেইটো কাৰণে ৰিলছ কেইটামান বনাই লওঁ এতিয়া মই ৰিলছ বনাবৰ কাৰণে চেন এডাল বনাই ল'ম কাৰণ মোৰ ওচৰত যিহেতু ডাঙৰ চেন নাই সৰু চেন এডাল লাগিব ফাৰ্ষ্টতে মই তাৰে বনাম আপোনালোকে ৰছীও বনাই ল'ব পাৰিব মই যিহেতু মোৰ ওচৰত সৰু মণি আছে সেইটো কাৰণে তাৰে বনাই লৈছোঁ তাৰে বনালে অলপ ভাল হয় আৰু মোৰ নিজৰ সুবিধাটো চাই লৈছোঁ আপোনালোকে ৰছীও বনাই ল'ব পাৰিব তাৰে লৈ লৈছোঁ এইটো ডিঙিটো যিমানডাল হয় আৰু এই আগটো এনেকৈ মুকুতা কৰি ল'ব তেতিয়া মণিখিনি মানে ৰখি যাব নহ'লে আপোনালোকৰ মণিখিনি ওলাই যাব এইটো ইয়াত এতিয়া মই সৰু সৰু মণি ভৰাই মানে সোমাই যাম আপোনালোকে ডাঙৰ মণি আছে যদি ডাঙৰ মণিও দি দিব পাৰিব এনেকৈ আপোনালোকে এনেকুৱা মণিও দিব পাৰিব মোৰ ওচৰত এনেকুৱা মণি অলপ কম আছে কাৰণে মই সৰু মণি দিছোঁ এয়া আধা আধি হৈ গৈছে আৰু মাজত এটা এটা বেলেগ কালাৰ দি দিছোঁ আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা কৰি দিব ছাবস্ক্ৰাইব এনেকৈ গোটেই ৰাউণ্ডটোত কৰি দিম এডাল চেণ্ডাল ওলাই গ'ল এনেকুৱাকৈ বনাই লৈছোঁ এডাল এতিয়া নিপিন্ধোঁ ৰিলছ কাপোৰ পিন্ধি লওঁ তাৰপিছত দেখাম কেনেকুৱা লাগিছে চাদৰখন এয়া কাপোৰযোৰ পিন্ধি লৈ ল'লোঁ এইবাৰ মই মুখৰ অলপ ষ্টাইল কৰি ল'ম বৰ বেছি মেকআপ নহয় আৰু এনেই চিম্পুল ফাৰ্ষ্টতে মই ঘঁহি ল'ম এইটো তাৰপৰা এই পঞ্চটো মাৰি তাৰপৰা যিহেতু পাহিযোৰ অলপ সৰু হৈছে অলপ ডাঙৰ কৰি লওঁ ডাঠ কৰি লওঁ
এতিয়া লৈ লৈছোঁ ফুট এটা তাৰপিছত ইয়াত বগা অলপ দিব লাগিব কাৰণ মোৰ ওচৰত বেলেগ বস্তু একো নাই এইটো কলগেট হয় সেই বগাটো ঘঁহি দিম অলপ কৰিছোঁ It is all amazing. এতিয়া ফাইনেলি লুকটো ওলালে আৰু মই যে হাতেৰে বনাইছিলোঁ চেইনডাল এডাল পিন্ধি ল'ম এতিয়া এয়া ফাইনেলি হৈ গ'ল কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিব আৰু ৰিলছ বনাই হৈ গ'ল এইবাৰ যাওঁ বগৰী খাবলৈ লগৰ এজনীৰ লগত চাই যাওক ভিডিঅ'টো শেষলৈকে এয়া সদুনা চদা লৈ লৈছোঁ বগৰী খাবলৈ কাৰণে আগৰটো ভিডিঅ'ত এইবোৰ চব দিয়া হৈ আছিলে বগৰী টেষ্ট কৰা আজি আকৌ আহিছোঁ খাবলৈ কাৰণে ইয়াতে লম্বা লম্বি লাগি আছে বগৰী ঘৰলৈ লৈ যাবলৈ কাৰণে কলগেটত ভৰাইছোঁ মজা আছে আইদেৱে বগৰী খুন্দি আছে ছাবি আকৌ পেলাই নিদিবি কেলা এইটো কোনো লৈ দেখাইছিলে আপোনাৰ এইটো কোনো নাইকে ঠাণ্ডা লাগিব খাই বৈ হৈ গ'ল এবাৰ ঘৰলৈ যাওঁ আজিলৈ ভিডিঅ'টো ইমানেই যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা সকলোৱে আজিলৈ বাই বাই